হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভূমিকা ভ্লগ। আজি যাব ওলাইছোঁ বাহঁতৰ ঘৰলৈ, কাৰণ আজি ভাগিনটো ফাৰ্ষ্ট বাৰ্থডে। সেইবাবে আমি গোটেইকেইটা যাব ওলাইছোঁ। চাওকচোন, আমি সংস্কৃতি যিহেতু 4টা যাম, ড্ৰাইভাৰো কম কৰা নেকি গাইছ। দেখছি 4টা গৈছোঁ, মানে ৰাস্তাত লাজো লাগছে, উপায়ো নাই, নিগলেও নহয়। এতিয়া আহি পালোঁ, আহি কিনে আমি মানে ডাইৰেক্ট পাকঘৰতে আহিছোঁ। আহি কিনে চাহ তাহ খাওয়াত লাগছোঁ, চাহ তাহ খাই ল'লোঁ, খাই লৈ পেলাই বহি আছোঁ। এইফালে দেখছি না গাইজ, মানুহ বহুত হৈছে। এতিয়া কি কৰিব আৰু, একদিনা আলহীৰ নিচিনাকৈ বহি আছোঁ। এইফালে নিচিনা মই কলিজাটোক মানে কিবা খোৱাব ধৰিছোঁ, মানে এনেকৈ আছোঁ, নাখায় চলি হয় এনেকৈ ঘূৰি থাকে। তথাপিও মানে চেষ্টা কৰি আছোঁ, মেকুৰী চেকুৰী মাত চাত দি পেলাই। এতিয়া চবেই এতিয়া ভাত খোৱাত লাগি গৈছে। মই আৰু এই দেখছি না কলিজাটোক লৈ আছোঁ, সিও যুঁজিছোঁ, চশমা জোৰা লাগে। এইফালে দেখছি না মামী যাব ওলোৱাৰ কাৰণে চেণ্ডেল পাত আৰু কাপোৰ লুকাই থৈ দিব দিছে, মানে যাব নেদে গাইছ। সেই এতিয়া মানে গোটেই ভাত আঞ্জা খোৱা হ'ল, হোৱাৰ পিছত এতিয়া ৰ আঞ্জাখিনি ৰাতি আৰু গৰম কৰিব ধৰিছোঁ এই চৌকাত, এই গেলা গৰমখনত। দেখছি না গাইছ, কি কৰিব আৰু। এতিয়া আহিলোঁ, গা চা ধুই আহিলোঁ, গা চা ধুই এতিয়া চাহত লাগি গৈছোঁ। চাহ তাহ খাই লৈ পেলাই এতিয়া গোটেই আলহীখিনি আছে। আমাৰ মিমিয়াকে মানে কেক এটা কাটিব, কেকটো কাটিবৰ কাৰণে এতিয়া চবেই ৰখি আছোঁ মুখ মেলি। এতিয়া মানে দেখছি না মম জ্বলা মানুহৰ অভাৱ হোৱা নাই, 4টা 5টা লগ লাগছে। আমাৰ এই এতিয়া দেখছি না গাইছ, চবেই মানে কেক চেক কাটি ল'লোঁ। কাটি লৈ পেলাই আমাৰো যাবৰ হ'ব, কাৰণ ৰাতি 9টা বাজি গৈছে। বৰ্তমানকৈ 10টা 11টা বাজিব, যাই পাক গ'লে। সেইকাৰণে আমি যিহেতু যাম, সোনকালে কেকটো কাটি কিনে খাই লৈ পেলাই এতিয়া যাম আৰু। এতিয়া গোটেইকেইটা পাৰিছে ভাত খাই যাওঁ দেই, গোটেই চব ভাত খাই পাৰিছে। এতিয়া দেখছি নে চবকে ভাত দিছোঁ, ভাত চাত দি পেলাই এনেকৈ যাই আছোঁ। এইটো আমাৰ ফুচু কলিজা দেখিছেনে, এইটো এতিয়া মানে যাব আলছোঁ। অলপ এটা টোপনিও লাগছি, দিনটো খোৱা নাই, দিনটো মানুহৰ মানে এনেকৈ থাকিল না। এতিয়া আমি যাব আলছোঁ, যিহেতু ৰাতি 10টাও বাজিল। এতিয়া দেখছি না সি ঘুমটিয়ে যাব কিজানি। তথাপিও আৰু এৰি যাব মন নাই, তথাপিও আৰু আহিলোঁ দিয়ক গাইছ। দেখছি না সি আমাৰ লগতে যায়, বাই বাই দিবা ধৰিছে। এতিয়া আমিও আহিলোঁ দিয়ক গাইছ, আজিৰ কাৰণে বাই বাই।